খেল প্ৰতিযোগিতা আমি যিমানখন হাবাং এৰিয়াৰ স্কুল আছে LP স্কুল ME স্কুল হাই স্কুল তেখেতসকলক আমি সৰু সৰু ল'ৰা ছোৱালীক মাতি পেলাই খেল প্ৰতিযোগিতা খেলাই আছোঁ খেল প্ৰতিযোগিতা কৰাই আছোঁ যোৱাকালি আমি ফুটবল খেলটো খেলালোঁ আজি বিভিন্ন খেল আছে বকেট বল ইন আউট মিউজিক চেয়াৰ আৰু ৰেচ হ'ব 100 মিটাৰ 50 মিটাৰ ৰেচ এনেকা খেল প্ৰতিযোগিতা কৰাই আছোঁ এইটো আমি প্ৰথম বছৰ এই বছৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ যাতে আগন্তুক দিনত আমি ভালকে যাতে এইটো বৰ্ডাৰ এৰিয়া আমাৰ গোৰ্খা কাৰ্বি আৰু খাচী তিনিটা কমিউনিটি আছোঁ তিনিটা কমিউনিটিৰ ভিতৰত আমি শান্তি বচাই ৰাখিবৰ কাৰণে তিনিটা কমিউনিটি মাতি যিটো এটা বন্ধুত্ব এইটো বন্ধুত্ব বঢ়াবৰ কাৰণে আমি এই প্ৰতিযোগিতাটো ৰাখা হৈছে আৰু এতিয়ালৈকে আমি সাকসেসও হৈছোঁ আজিও সাকসেস হ'ম বুলি আশা কৰিছোঁ আমি হাবাঙৰ ৰাইজ আৰু পুলিচ কৰ্মীৰ সহযোগত এই প্ৰতিযোগিতাখন আমি ৰাখিছোঁ যাতে আমাৰ বৰ্ডাৰ এৰিয়াত শান্তি থাকক তিনিটা জাতি আমি গোৰ্খা কাৰ্বি আৰু খাচী তিনিটা সম্প্ৰদায়ৰ মাজত ভাল বন্ধুত্ব থাকক বুলি এই আমাৰ উদ্দেশ্যটো মেইন উদ্দেশ্যটো এইটোৱে আমাৰ